ক'ত গেলে ই ডিস্কোৱে চাহ খাবা লাগি ডিস্কো ডিস্কো ক'ত গেলি তই চাহ খাবা বাপ্পা ক'ত যে মুড়ি থকা দে তই খা চাহখিনি খা চাহ হ'ল না মাই খা চাহখিনি কিনো কৰি আছিলি তই প্লেনো কিবা তামোলে দুডালমান গাছত চাই আছিলো মই খা চাহখিনি খা ভাত খাবা লাগে না চাহ খাবা লাগে পাত্তাই নাই তাই কামৰ পঢ়িলি নাই মাই চাহটো খামে মই এটা কথা হ'ল নহয় কিনো হ'ল এইকেইদিন মিস্ত্ৰী কামো লেবাৰ কৰি থকা কামো নোহোৱা হৈছে মই এতিয়াতো কি কৰোঁ নকৰোঁ কৰি আছো তইহে জানবি মইনো কেনেকে কম তইনো এইকেইদিন কাম কৰা পইচা মই 10,000 মান পাই আহিলো তাৰপিছত যদি মই আৰু অলপ পইচা পাওঁ ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা এখন গাড়ী আনি বাইক তামোলৰ বেপাৰ কৰিব চোমাই মাই ক'ৰবাৰ পৰা যদি সুদত পোৱা বন্ধন চন্ধনৰ পৰা লৈ আনচোন মই তামোলৰ বেপাৰ লগাম তামোল বেপাৰ কৰিলেতো ভালে হ'বই ইস্কো মাই ইমান নকে মানুহ গলে ইমান তামোল বেপাৰ কৰি পেলাই নকে ভালে মানুহ হৈছে ডাঙৰ মানুহ হৈছে ঘৰগলক পাকা ঘৰগলক বুনাছে এতিয়া আমাৰো সেনেকে কৰিব পাৰিলেতো ভালে হ'ল হয় কৰবি দে পিছে কৰিমে মাই তোৰতো পইচা পোৱাই নাযাব মোৰ অলপ আছে গাহৰি বিচাখিনি আৰু এই চৰাই বিচা অলপমান আছে সেইখিনিও পাবি তই 20,000 মান 20,000 পাবি তই গাড়ী মোৰ 10,000 আছে মাই 10,000 আছে মোৰ হ'ব দে লৈ আনছো আজিয়ে লৈ আনো পিছে গাড়ীখন গৰমে গৰমে চাহ খাং আৰু জাঙে ৰ মায়ে যে পইচা এনে মনে মনে থৈ দে মই ক'বই নোৱাৰো আজিহে গম পাইছো চুলিটো লগত কি একেবাৰে এটা দেৱে বাবা হ'ব দে মাই 20,000 আছে তা 20,000 চাবে আৰু উলট পেলাই নকৰবি তই গাড়ীখন আনবি বিপাৰত লাগব বাবা আনিম মই আজি মই গাড়ী আনিমে কালি পুৰখি পৰা মই বিপাৰত লাগিয়ে যাম দে হ'ব দে মাই পিছে মই যাম পিছে একে লগ এটা লৈ পেলাই কাক পাম মই ডিলাৰৰ পৰা গাড়ী আজি ছেকেণ্ড হেণ্ড লৈয়ে আহিম মই আহিমে আজি মই দে মা হ'ব দে যা মোৰ চুলিটো কি যে হ'ব গাড়ীখন ল'বা পালিতো ভালে হ'ব বিপাৰ চিপাৰ কৰিলি ময়ো কেতিয়াবা ক'ৰবাত যাব পাৰিম উঠি দে বাবা দে আনবি দে পিছে হ'ব দে মোৰ কাম আছে কৰোঁ বাবাইনো কি কৰিলা ইমান 9টা বজাতে যাওঁ আহি মানুহটো তইতো আহি পাবা লাগছিল কি কৰছি সি কোবা নৰং দে ৰ মানুহে আনে না গাড়ীহে আনে কোবাই নৰং ইহঁকেইটা কি কৰি থাকছিগে পানী চানি ৰিডিকি থৈছোঙে চিটবা সিটাও মাই ভালে চোন ভাল লাগছে না ভালে লাগছে বাবা হে ভগৱান তুলহি পাত নাই কি মাই যে তুলহি পাতে বাবা তুলহি পাত দে ভালে হ'ব দে বিশ্বকৰ্মা বাবা কি কৰে ভগৱানে ভালে কৰে দে মাই শুনা কি হে বাবা কি বুলি কয় পানীটো চিটালিহে পূজা চূজাটো কৰিব লাগিব এতিয়া পূজাটো কৰিব লাগিব বিশ্বকৰ্মা বাবা বিয়া বাবু নহয় পূজা কৰিব লাগিব বিশ্বকৰ্মা বাবা দে আমাৰ ঘৰগিলাকো বোলে বুনাই দে বিশ্বকৰ্মা বাবা আমাৰ গাড়ীকো খান বুনাই কোনোবা আহিছো না মাৰিয়া কি নতুন আনলা আজি আনছি ভাল লাগছি চোন ভালো ভাল লাগে দে ঐ মিক্সি বাই গাড়ীখন ভাল লাগছি না ভাল ইমান ধুনীয়া লাগছি এগুলো বস্তু সম্পত্তি বুলি পেলাই বলব নাই ইনকে ভালে আছে লাগছে ভাল লাগছি না আমার বিপার করব আর আমারও বিপার করব বাবা দিছু বাবা হেৰি এটা কথা চিটিবা কি ইয়া ডিস্কো দাদাকে মাত বসলু কি আমাৰ আপিটো পৰীক্ষা দিব না এটা টাৰ্গেট হেনকে হেকনা আৰু টাৰ্গেট এগুলো যে নাজনো তাকব চাকৰি চাকৰি ময়ো বিশেষকে নাজনো হয় কি থাকি বাত্ৰা মই জানো শিকাই দিব জানো মই অলপমান পাৰা শুনা মানুহ তাকে লগং কি বুলি পেলে চিটিবায়কে ক'বা আছিলুঙে চিংকে বোলো কিৰাই দিবিচোন বুলি কিৰাই দিম দে জানা মই ডিস্কো যাবি বাবা দে ভাল হ'ব আমাৰো কেতিয়াবা দে মিক্সাৰ বাই যায় থাকচোন মই যাইছো জানি আমাৰো অলপমান ভালে হয় নে মিক্সাৰ দিয়া বাবা নাগে দে তই কিৰাই দিম মই লিখটো কিৰাই দিম হ'ব দে দিবি হা চিন্তা হলে কিৰাই দিবি কি গিলা যে আহি পায় আৰু নে মায়ে দে আমাৰ গাড়ী কিনা ইমান ফূৰ্তি লাগছে আজি আহি বেছি পইচা পালি হ'ল আমাৰ মই জানোঙে মায়ে যে তাই জানো মই আৰু পাছ কৰিবই মই শিকাই দিলে যি ধুনীয়া মই প্ৰশ্ন সুধিব জানো আৰু ক'বও জানো এইগিলা যদি লিখি দে সি চাকৰি পাবই দে হ'ব দে মায়ে এক কাম কৰিছ মই ভাত ভোক লাগছে ভাত আছে যি ঠিক কৰিছো মই মই হাত ভৰিখিনি ধুই লওঁ দে মা যা
দে ভালে হৈছে দে একে নাই ভালিহে ভাবছিলো নে মই নাই মই আহিম বুলি কিছু নহয় আহিম বুলি আহিমে আমি তোমাৰ কি নিয়ম নাই বাকি ভালে আছা ভালে আছো দে এই ছোৱালীটো কিবা শিকাব লগা বুলি কয় যে আছে না ঘৰত আছে ৰচোন মই মাতি দেং ৰ দে জিনকে হলেও থেংক ইউ ৰ যাই আছো ৰ মেহেন্দি কি আমাৰ আইয়া পঢ়াব লাগি হিংকে আছে না পঢ়াবে আই এটা কৈ থৈছিলো না মই দিবকে ভকে বুঢ়িবি দে কৈছে না মোক আহিব বুলি কৈছে দে ঠিক আছে কিবা থাৰ্ড গেটৰ ফ'ৰ্থ গেটৰ ইণ্টাৰভিউ দিবলৈ কৈছোন দে ভালে হৈছে পাছ কৰিবি দে মই শিকাই দিলি ভালকে শিকাই দিম হা হ'ব দে তই এটা কথা দেই মনোযোগ দি ফালে শুনবি দে ঠিক আছে আৰু এটা কথা এই বহীখন ওলাইছোন একে কিছুমান লিখিলো চেপিটি বাই আমি ঐ ঠিকলি কিয়নো আহিলি আজিনো এয়া ডিস্কো বিচাৰি আছো আমাৰ বাবা কিয় বাটা এই আমাৰ পাটুলুঙক অলপমান হেৰি টিউচন কৰিব লাগে কিবা পঢ়িছি নাকি কিবা এই কিবা আজিকালি চাকৰি ওলাইছে নহয় 4th গ্ৰেড 3rd গ্ৰেড মানে দিব ইণ্টাৰভিউ অলপমান শিকাই দিবা লাগে শিকাই দিব বিচাৰি আহিছো আমাৰ বাবাই বা ক'ত গিছি নাই নেকি সি ঘৰত মিক্সাৰ তালহে গিছি নেকি নাই অলপ আগতে ওলাই গিছি হয় নেকি এতিয়া পিছে আমি যাবাই লাগব আৰু তাতে বিচাৰি যাবিচোন যাবাই লাগব পাব লাগব না এই আৰু চাকৰি কৰবাই লাগব চাকৰি পাব দে ল'ৰা হয়তো এটাই বৰমা বুলি কবি হা আমি বিচাৰ হলে ইফালে বিচাৰি যাওঁ মিক্সাৰ তাতে যাওঁ মিক্সাৰ তাতে যা মাই মই চাকৰি পাম না তই চাকৰি পাবাই লাগব এনেইতো সৰুৰ পৰা ডাঙৰ কৰিছ নেকি খুৱাই ধুৱাই ইমান ধুনীয়া চেহেৰা বনাই দিছো তোক মই চাকৰি পাবাই লাগব আজি দেচোন টিউচনত যাওঁ তাতে মাই চাকৰি পালে তোক মই ঘূৰু গাড়ীত উঠাম প্লেনত উঠাম ট্ৰেইনত উঠাম হয় নেকি দে ভালে লাগব তই চাকৰি পাবা লাগব যো সোনকালে তই ফুলৰ নাম জানা না নাই জানো কি ফুলৰ নাম জানা কচোন ক বিউটিফুল কঁঠাল ফুল জাৰ্মানী ফুল এপ্ৰিল ফুল হৈছে না হৈছে পাছ কৰবি দে পাছ কৰবি একদম খাটাং আৰু কিবা কৰবি আৰু এটা কথা জন্তুৰ নাম জানা না নাই জানো শিকলাই আহিব পৰীক্ষা ডাঙৰ জন্তুৰ নাম কেইটামান কচোন শিয়াল কুকুৰ মেকুৰী গৰু হৈছে নাই পাৰবি কাহে ওলাই গেলে মোৰ একেবাৰে যিহে জন্তুৰ নাম কুলি সেইকেইটা জন্তু আমাৰ ইয়াত পাবাই নাই দেখাই নাপায় মনত আছে পঢ়াইলা কেনেকেনো মনত থাকলা তোৰ মই পঢ়িছো যি সদায় পঢ়ো মই ভণ্টি এই আৰু পানীত থকা প্ৰাণীৰ কিবা নাম জানা নেকি তই জানো দেচোন দে ক বগলী চিলনী বৰটোকোলা আৰু খুচি আৰু ফেঁচা ধুনীয়া হ'ব লিখি ল এইগিলা পৰীক্ষাত আহিব মই লিখি ল পাছ কৰিয়ে দে ভণ্টি পাছ কৰিম না ডিস্কো বিচাৰি আছো কচোন ক ঠিপলি পাই কি আমাৰ পাটুলুঙক অলপমান পঢ়াব লাগে তই পাটলুঙ এই আজিকালি যে ওলাইছে কিবা চাকৰি 4th গ্ৰেড 3rd গ্ৰেড অলপ পঢ়াই দি চাকৰি পাব লাগে মুঠতে তাকে পঢ়াই আছো মই ভণ্টি আমাৰ ইয়াকো পঢ়াই দি ভালকে পঢ়িছি না কিমানত লাগি পঢ়িছি এইটোত লাগে পাবি পাটলুং না এই কাম কৰছ তই দুটামান ভালকে পঢ়াও চাকৰি পাব লাগে
খবৰচোন মই দুটামান প্ৰশ্ন হতং একবাৰ পাৰবই কিজানি এই একাম কোচোন এই আমাৰ এই অসমৰ কোনখন জিলাৰ মাজেদি মহাসাগৰখন পাৰ হৈছে ওদালগুৰি জিলা ওদালগুৰি জিলাতে সাগৰখন পাৰ হৈছে বঢ়িয়া আৰু এটা কথা কোচোন আমাৰ অসমৰ ৰাষ্ট্ৰপতি কোন মোদী ডাঙৰীয়া তই দেখোন গোটেই জানাই পিছে জানোঙে আৰু চাকৰিটো কৰিম বুলি ভাবছা কৰি কই না হয় কি বুলি কয় চাকৰিটো ভাল চাকৰি পাবি এই যে অলপ দামী চাকৰি আছে এই চাকৰিটো ৰেলগাড়ী চকাত পাম দিয়াতো কিন্তু পালি কৰবি না নাই কৰিম যি হলেও হ'ব মোক চাকৰি লাগে দে পাবো ঠিক লিবাই চিন্তা কৰিমগে পিছে গোটেইখিনি জানি কুচোন কিনে দুটামান মই আৰু ঘৰতে লিখি দিম পিছে তনে এতিয়া যাই থাক যাম আমি ইনকে থাকলে হ'ব আমাৰ ছোৱালীজনী ভালকে শিক্ষা দিবি ঐ মিক্সাৰ বাইদেউ চাওচোন চাও এই পাতলুং তাৰ এই চাকৰি হ'ব না যিহে চেহেৰা তাকে ভাবছোঙে এই ইনকে টিউচন কৰিব লাগে মই মাতি লৈ আনিলোং তো আনি পেলাই চিহঁতো ইনকে ডিকা চিহঁতো গালত লাদি থৈ গৈছে সেই নিচিনা মানুহগিলা চাকৰি কৰিব না চাকৰি যি নকৰে ইনায়ে যে থুদুৱে সেনকে যাব অধগতি যাব সেই নিচিনা মানুহগিলা হ'ব দে নাপায় ময়ো জানোৱে তাক ভণ্টি মই যিখিনি পঢ়ালো আৰু তোৰ মনত থাকব এইখিনি ভালকে লিখছাতো এইখিনিকে ভালকে পঢ়িবি আৰু এইখিনি পৰীক্ষাত আহিবয়ে সেইখিনি একদম পুৰা লিখি যাবি আৰু পাছ কৰি ফেলে চাকৰিটো পাবি হা চিন্তা নকৰবি আৰু মই পঢ়াব নাহোঁ দে কাৰণ গোটেইখিনি জানাই মই নাজনাখিনি শিকাই দিলোঁ না দে নিজে পঢ়ি থাকবি আৰু লিখি থাকবি আৰু অলপমান কিছুমান নিজে অলপ চিন্তা কৰবি পৰীক্ষাত পাছ কৰবি যাং দে পিছে মই হা মেহেন্দি ভণ্টি হা দে হ'ব দে ঐ ঢিপলি বাই কি কৰি আছ কিবা এটা কাম কৰি বৰ ধুনীয়াকে সাজি বহিয়া নবহ ৰচোন ইমান ধুনীয়াকে সাজি কাচি ওলাইছা ক'ৰবাত যাবি নেকি যাবা ওলাইছিলোৱে আকৌ তই আহিলি আৰু কেনেকেনো যাম দেচোন কি কথা পাতা তোৰ ল'ৰাটো ক'ত আছে পাতলুং কি কৰে ক'বা নোৱাৰো সিদিনাও যে তাতে ইণ্টাৰভিউৰ কিবা ল'বা গৈছিল ছোৱালীটো যিহে কৰি আহিলে মোৰো লাজ লাগছে অলপ নাজানে তই বেয়া চেয়া নাপাবি শুনছা চাকৰিটো নাপালেনো কি কৰি খাব সি তোৰ ল'ৰাটো চাকৰি নাপালে এতিয়া কিবা এটা কৰবা লাগব হে মই চাকৰি নাপাম কি চাকৰি নহ'লে খাব নোৱাৰে নেকি কি ধুনীয়াকে কাম কৰিম আলি কাটিম কুচ্ছা তুলিম গম পাইছা আৰুনো কি কৰিবি আৰু বহুত কৰিম ধুৰ চলাম আৰু ধুনীয়াকে যাম কি কোৱা হে মাই ধুনীয়াকে চলাম দে ঘৰখন চলাম মই বিল্ডিং বান্ধিম ক্ৰেপ বান্ধিম এইরকম কৰিম ধুনীয়াকে খাবি তেল ওলাই যাব অলপ ভালকে শিকাই লবিচোনে বাই কোনবাই নৰুৱে ভগৱানে ইয়াক দিকে এনকেহে হেৰি কৰিল আৰু কৰিম একদম কথা পাতিম গান মাৰিম I am a disco dancer. Last no kori marbo. Iman puisa ho mai. Desun baru toy মানে কবা গান গাওয়া নাই নাটক কৰা আগতে কৰিলো ন গান গাবা জানো দেচোন দে এটা গান গাও কোনটো এ যিকোনো এটা গাও যিকোনো না ষ্টেজত উঠাব গাড়ী লৈ যাম চিলাঙত আয়ৈ দিহি মনত পৰে তোৰে লগত ভাল লাগছি পাৰে দেখোনে ধুনীয়া ডিস্কো গান গাই খাব পারব ভগবান যিহে কবাই নৰুৱা বেয়া নাপাবি আমাৰ চলিটো নিচিনাই চাকৰিটো নাপালে তাকে কৰিব দিবি মই এনো কি কম পঢ়াবাই আছিলো ইয়াত দৃশ্য দেখা পাই আৰু মই নপঢ়াম দে চাকৰি পাবই আৰু নাপালে কিবা এটা কৰি খাবি আৰু মানে বাই ভগৱান কি হব তাকে পঢ়ালো হা দেখছা ইয়া কথা লাগে না কি যে হ'ব পাতলুঙে যিহে এটা ল'ৰা জন্ম দিছে মাকটো মাক যিহে থেমনি পুতাকৰ যে চেহেৰা এইটো চাকৰি হৈছে
মই ইহঁতৰ ঘৰত পঢ়াবও নাহোঁ আৰু শিকাবও নাহোঁ কোনোদিন নাহোঁ আৰু যি চেহেৰা দেখা পাইছোঁ মই যাবও ভাল আৰু এই মোবাইলডাল কি হ'ল মোৰ হেং মাৰি আছে কালিৰ পৰা একো নোলায়ন কিবাও নহয় কিবা পিকচাৰো নাহে এই পুৰি ফেলে ফাটি শুনটি কি কৰিছা এই কিবা মোবাইলটো বেয়া আছে তাকে চাই আছো মই কিনো খবৰ খবৰ ভালে আৰু চাকৰিটো হ'ল নহয় ভাল এই ভগৱান দে 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 এই মই শিকাই দেখোন গোটাইছি না জিংকে শিকাই দিয়া হিংকে আহিছে মই হিংকে পঢ়িছো চাকৰিটো হ'লে মোৰ বুঢ়িয়া বুঢ়িয়া ভালে হ'ল দে মাই পিছে এতিয়া মোৰ চাকৰি ক'ত ডিউটি পৰব এতিয়া মোৰ একে চাকৰি ডিউটি একে বাক্সা জিলা বহুত দূৰত দাদাই আনানিয়া কৰিব লাগিব আৰু মোৰ চব দায়িত্ব ল'ব লাগিব হ'ব দিছনিটো বাৰু এতিয়া মাই ঐ এইফালে আছ এইফালে আছ এইফালে ভাল খবৰ এটা আছিল এই মাইনাক যে মই শিকাব গৈছিলো কিবা যে এই চাকৰিটো হ'ল বোলে তাৰ দাদা শিকাই জিংকে শিকাই জিংকে পঢ়োতে দে ভালে আছে একে ভালে হ'লে মাই দে ভালে মই ইয়াৰ মাতবাহে আহিছো দাদা চাকৰিটো হ'লে মাতিম বুলি কৈছিলো যে তাকে মাতবা আহিছো হ'ব দে যাবো দে বাবাই যাব দেওবাৰে যাবি আৰু মই হেৰি সোমবাৰে জইন কৰিব লাগিব সেইকাৰণে দেওবাৰে মাতবাইছো দেওবাৰে যাবি দে যাম দে আমি যাম তামাই অন্তত পুৰছি নেকি এবা আমাৰ সেইকাৰণে মই দাদাকে দায়িত্ব দিছো মোৰ আনানিয়া কৰা পাৰবো আমাৰ বাইক আছে নহয় মা পাৰবো দে আমাৰ ঘৰৰ মানুহ নাই যি মায়ে আৰু মইহে দে ভালে হ'ব দে দেউতাৰটো বাহিৰত থাকে না দেউতা বাহিৰত দে দে পিছে দেওবাৰে জইনতে যাবি কিন্তু মন নেগেলি মই বেয়া পাম দে যাম সোমবাৰে আৰু মই জইন কৰিব লাগিব নহয় দে যাম দে পিছে দে যা মাই কিনো ইমান ঘূৰি ঘূৰি চাই আছা তই ছোৱালীটোক চাচোন ভালে দেখা পাইছো পচন্দ লাগছি না কি তই পচন্দ লাগছি চাকৰিও হ'ল চাকৰি কৰা বোৱাৰী লাগে মই বুজি পাইছো মোকতো বিয়া পাতি দিবা নলদিয়ে এই চাকৰি কৰাটোকে দেখা পাইছাই দেখছা দিবি তাকে ল'ম দে ময়ো হ'ব কিবা এটা কৰিব লাগিব আমি চাকৰি আছে না সেইটোকে কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু চোন আনানে খুদব লাগিব আনানে দাঁতটো চোন মোকে দিছে সেইটো সেনকে এটা কিবা এটা কৰিব লাগিব আমি মায়ে যদি যাবা দিয়া মই আনানিয়া কৰিম যাবি মই একে ভালে পাম এই সিটো বৰি মই আনিব পাৰি মই ইমান ভাল পাম এই পাপ্পা হ'ব দে মায়েৰ পচন্দ মোৰ পচন্দ মই চাকৰি কৰা যাবি না কি বাবা মই এতিয়া অলপ গাঁৱত ঘূৰবা ওলাই যাওঁ দে মই ভাতখিনি অলপ বনাই থাকো সোনকালে আহিবি কিন্তু আজি অলপ মাংসকে আনো নেকি হ'ব দে আনবি দে বাবা আনবি বোৱাৰীও চাকৰি কৰা পালি ভাল লাগব এতিয়া হ'ব দে মাংসকে আনিম দে আজি হ'ব দে যা মাই ময়ো যাম দে